নমস্কাৰ মই মঞ্জিল আৰু স্বাগতম জনাইছোঁ মঞ্জিল ট্ৰাই টু ডু সামথিং ইউটিউব চেনেলৰ জৰিয়তে আপোনালোক সকলোলৈ বিশ্ব ব্ৰহ্মাণ্ডত যি কৰোনা তাণ্ডৱ চলি আছে এই সময়ছোৱাত আমি কিমান আগবাঢ়িছোঁ বা কিমান পিছ পৰি আছোঁ সকলোৱে জানে যিহেতু কোভিড-19 অৰ্থাৎ নভেল কৰোনা ভাইৰাছ এতিয়ালৈ আমাৰ মাজৰ পৰা নাইকিয়া হোৱা নাই আমাৰ এতিয়ালৈকে ৰোগী বেছি হৈ থকা দেখিবলৈ পোৱা গৈছে ইয়াৰ পৰিমাণ প্ৰায় বৃদ্ধি হৈ আছে কম হোৱা দেখিবলৈ পোৱা নাই এই ক্ষেত্ৰত আমি সকলোৱে সোশ্যাল ডিস্টেন্সিংকে আদি কৰি চৰকাৰৰ সকলোবোৰ নিয়মাৱলী মানি চলাটো অতিকৈ প্ৰয়োজনীয় আৰু চৰকাৰ প্ৰশাসনক আমি সহায় সহযোগিতা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি ভাবোঁ যিহেতু আমি যিকোনো ধৰণৰ সিমটমস পালে কাহ জ্বৰ চৰ্দি ওচৰৰ যিকোনো চিকিৎসালয় তথা আৰক্ষী চকী 1084কে আদি কৰি বিভিন্ন ধৰণৰ জৰিয়তে আমি এইবোৰ যোগাযোগ কৰিব পাৰোঁ চৰকাৰে দিয়া কিছু ধৰণৰ সুবিধা আমাৰ তাত আছে আমি তাক উপলব্ধ কৰিব লাগে আৰু এই ক্ষেত্ৰত আমাৰ সমাজৰ কিছু সচেতন নাগৰিক সমাজকৰ্মী দাদাসকল আৰু সচেতন যুৱক যুৱতীৰ কি মন্তব্য আহকচোন আমি জানো কৰোনা ভাইৰাছৰ প্ৰতি সজাগতা বুলি ক'বলৈ গ'লে যোৱা 1.5-2 মাহত যেটো কৰি আছো নিজে তাকে মই ক'ব বিচাৰিছো বাহিৰত গ'লে সদায় মাস্ক পিন্ধিহে যাওঁ মাস্ক নাথাকিলে বা লেতেৰা হ'লে গামুচা বা ৰুমাল পিন্ধিহে বাহিৰলৈ যাওঁ কেতিয়াও ভিৰত নাযাওঁ যেটো কোৱা হয় সোশ্যাল ডিস্টেন্সিং ইজনৰ পৰা সিজনৰ দূৰত্ব অতি কম 3-4 ফুট 1.5 মিটাৰ আমি মেইনটেইন কৰিবই লাগিব কাৰণ এজন মানুহৰ যদি দেহত কেনেবাকে কৰোনা ভাইৰাছ আছে তেওঁৰ পৰা হাতছি বা তেওঁৰ টাচ লাগি ফেলে আমাৰ গাত আহিব পাৰে গতিকে অকল মুখা পিন্ধিলেই নহব আমি সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিব লাগিব এটো কথা জানা দৰকাৰ যে আমাৰ ভাৰতবৰ্ষত কৰোনা ভাইৰাছ আছে আৰু যেতিয়ালৈকে ভ্যাকচিন বা টিকা আৱিষ্কাৰ নহয় তেতিয়ালৈকে ভাৰতবৰ্ষত থাকিব গতিকে আমি অবাবত কেতিয়াও যাতে বাহিৰত নুঘুৰো যিমান পাৰো ঘৰৰ ভিতৰতে থাকো আৰু কিবা কাৰণত গলেও অকল মাস্ক লগালে নহব সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিব লাগিব ঘৰৰ ভিতৰতে এক্সাৰসাইজ যোগা আদি কৰিব লাগিব মই নিজে সাইক্লিং কৰো আখে-পাখে সাইক্লিং কৰো বা খোজ কাঢ়ো অকমান এক্সাৰসাইজ কৰো আৰু বাহিৰৰ পৰা যেতিয়াই ঘৰৰ ভিতৰলৈ আহো সদায় হাত ভৰি ভালকে সাবুনেৰে ধুইহে ঘৰৰ ভিতৰত সোমাও আৰু যি কাপোৰ বাহিৰত পিন্ধি যাও হেয়া বেলেগকে থৈ দিও হেয়া ভালকে সাবুনেৰে ধুইহে পিছত পিন্ধো আৰু নতুনকৈ কথা এটা জানিব পাৰিছো হেতু হৈছে শাক পাচলি যেতিয়া কিনি আনো গৰম পানীত অকমান নিমখ ছটিয়াই গৰম মানে কুহুমিয়া পানীত নিমখ ছটিয়াই তাত 10-15 মিনিট মান সময় শাক পাচলিবোৰ তিয়াই থৈ দিও তাৰ পিছতহে ব্যৱহাৰ কৰো মই ভাবো এইখিনি কাম আমি কৰি থাকিব লাগিব যেতিয়ালৈকে কৰোনা ভাইৰাছ ভাৰতবৰ্ষৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল নহয় তেতিয়ালৈকে আমি নিজক সতৰ্ক ৰাখিব লাগিব আমি সংযম ৰাখিব লাগিব আৰু অবাবত যাতে আমি ঘৰৰ বাহিৰত গৈ ফেলে ঘুৰা ফুৰা কৰি নাথাকো সোশ্যাল ডিস্টেন্সিং যাতে আমি মেইনটেইন কৰোৱে এইখিনিয়ে ক'বলগীয়া ধন্যবাদ নমস্কাৰ সাম্প্ৰতিক সময়ত কৰোনা ভাইৰাছ অৰ্থাৎ কোভিড-19 সমগ্ৰ বিশ্বতে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে ইয়াৰ দুৰ্ভোগ আমি ভাৰতবাসীও ভুগিব লগা হৈছে সামাজিক দূৰত্ব বজাই ৰাখি পৰিষ্কাৰ পৰিচ্ছন্নতাৰে থাকি আমি এই ভাইৰাছৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰোঁ আমি জানো ভাৰতবৰ্ষত এতিয়া তৃতীয় পৰ্যায়ত লকডাউন চলি আছে চৰকাৰে কিছু শিথিলতা প্ৰদান কৰিছে কিয়নো আমি যাতে অত্যাৱশ্যকীয় কামখিনি কৰিব পাৰোঁ এই কামবোৰ কৰোঁতে আমি এটাই কথা মনত ৰাখিব লাগিব চৰকাৰে যিখিনি নীতি নিৰ্দেশনা আমাক বান্ধি দিছে সকলোখিনি আমি সুচাৰুৰূপে পালন কৰিব লাগিব সামাজিক দূৰত্ব বজাই ৰাখি আমি কামখিনি কৰি নিব লাগিব আৰু এখন কৰোনা মুক্ত পৃথিৱী গঢ়ি তোলাত আমি নিজৰ অংশীদাৰ কৰোঁ ধন্যবাদ নমস্কাৰ কোভিড-19 বা কৰোনা ভাইৰাছে গোটেই পৃথিৱীৰ লগতে ভাৰতবৰ্ষতো এখন ত্ৰাসৰ সৃষ্টি কৰিছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ইয়াৰ প্ৰকোপ কিছু কম যদিও আমি আত্মসন্তুষ্টিত ভোগা উচিত নহয় এতিয়া ৰাজ্যত তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে লগতে বহু পৰিমাণে শিথিলতাও প্ৰদান কৰা হৈছে সেয়েহে আমি এই সময়ত বেছি সাৱধান হোৱাটো প্ৰয়োজন বিশেষকৈ সৰু ল'ৰা ছোৱালী আৰু বৃদ্ধসকলক আমি কোনো কাৰণতে বাহিৰলৈ ওলাবলৈ সুযোগ দিয়া উচিত নহয় মঞ্জিল ট্ৰাই টু ডু সামথিং এই ইউটিউব চেনেলটোৰ জৰিয়তে মই সমূহ ৰাইজলৈ আহ্বান জনাব বিচাৰিছোঁ যে পৰাপক্ষত আপোনালোকে অত্যাৱশ্যকীয় কৰ্মৰ বাহিৰত নোলাব ঘৰতে থাকক সুস্থ থাকক আহক আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ যাতে এই মহামাৰীৰ বিপক্ষে আমি যুঁজত জয়ী হ'ব পাৰোঁ ধন্যবাদ
বিশ্বত ৰাস কৰোণা ভাইৰাছে চাওঁতে আমাৰ অসম বা ভাৰতবৰ্ষতো এক সংঘাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ যিহেতু স্পষ্ট চিকিৎসা এতিয়ালৈকে উদ্ভাৱন হোৱা নাই, গতিকে মানুহৰ সজাগ আৰু সচেতনতাই ইয়াৰ অন্যতম প্ৰধান চিকিৎসা ব্যৱস্থা বুলি ক'ব পাৰি। সেয়েহে যি সংঘাৰী ৰূপ ইতিমধ্যেই ধাৰণ কৰিছে, ইয়াতকৈ যাতে পৰিস্থিতি আৰু বেছি ভয়াৱহ নহয়, তাৰ বাবে আমি সাধাৰণ ৰাইজে সজাগতামূলক ব্যৱস্থাসমূহ কঠোৰভাৱে মানি নচলিলে ভয়ংকৰ বিপদৰ যে সন্মুখীন হ'ম সি ধুৰুপ। গতিকে চৰকাৰী ব্যৱস্থা যিয়েই নাথাকক কিয় আমি সকলোৱে সজাগ আৰু সচেতন হৈ পৰাপক্ষত ঘৰৰ ভিতৰতে থাকিব লাগে। অত্যন্ত জৰুৰী অৱস্থাৰ সন্মুখীন নোহোৱা পৰ্যন্ত যাতে কোনেও বাহিৰলৈ নোলায়, ইয়াৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ। শেহতীয়াকৈ যি লকডাউন শিথিল কৰাৰ ব্যৱস্থাৰ গইনালৈ সাধাৰণ ৰাইজে সুৰাপানৰ ক্ষেত্ৰতে হওক বা বজাৰ পাতি কৰাৰ ক্ষেত্ৰতে হওক যি এক হৈচৈ পৰিৱেশৰ সৃষ্টি কৰিছে, ই নিতান্তই অত্যন্ত বিপদজনক। গতিকে সাধাৰণ ৰাইজ সময়মতে যদি আমি সজাগ আৰু সচেতন নহওঁ, তেন্তে আমি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। গতিকে ৰাইজলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে কোনেও বিনা কাৰণত অত্যন্ত জৰুৰী অৱস্থা নোহোৱালৈকে ঘৰৰ পৰা বাহিৰত নোলায়। নমস্কাৰ, ইউটিউব চেনেল মঞ্জিল ট্ৰাই টু ডু চামথিঙলৈ সকলোকে স্বাগতম। বৰ্তমান সময় হৈছে সজাগ হোৱাৰ সময় আৰু লগতে আনকো সজাগ কৰাৰ সময়। বৰ্তমান চাৰিওদিশে কেৱল কৰোণাৰ আতংক, চাৰিওদিশে কেৱল কৰোণা মহামাৰী, কৰোণা ভাইৰাছ। এতিয়া আমি দেশৰ সজাগ সচেতন নাগৰিক হিচাপে যি নীতি নিয়ম চৰকাৰে বান্ধি দিছে আৰু লগতে যি নীতি নিয়মৰ জৰিয়তে আমি এইবিধ ভাইৰাছক সংক্ৰমণৰ পৰা ৰোধ কৰিব পাৰোঁ, সেই সকলোবিলাক আমি এতিয়া মানি চলি ঘৰতে আবদ্ধ থাকি পৰিয়ালৰ সৈতে ভালদৰে সময় কটাই আমি এখন সেউজীয়া ৰোগমুক্ত পৃথিৱী গঢ়াৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব। আৰু এইবিধ ভাইৰাছৰ সংক্ৰমণৰ যিডাল চেইন, সেই চেইনডাল ব্ৰেক কৰাৰ এটাই মাত্ৰ উপায় আছে আৰু সেইটো হৈছে লকডাউন, অৰ্থাৎ সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা, লগতে হাত পৰিষ্কাৰকৈ ধোৱা, এলকহলযুক্ত চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰা, প্ৰয়োজন অনুসৰি মাস্ক পৰিধান কৰা বা এইবিধ ভাইৰাছৰ যিসমূহ লক্ষণ, সেই লক্ষণসমূহৰ যদি কিবা এটা যদি আমাৰ শৰীৰত দেখা দিয়ে, তেন্তে আমি ততাতৈয়াকৈ চিকিৎসালয়ৰ বা চিকিৎসকৰ সহায় লোৱা, তেনেধৰণৰ যিসমূহ নিয়মাৱলী বা নীতি নিয়ম, সেইসমূহ আমি সম্পূৰ্ণকৈ মানি চলি এইবিধ ভাইৰাছক সংক্ৰমণৰ পৰা ৰোধ কৰি এখন কৰোণামুক্ত পৃথিৱী গঢ়াৰ কাৰণে আমি এতিয়া সংকল্পবদ্ধ হ'ব লাগিব। গতিকে আহক আমি সকলোৱে সংকল্পবদ্ধ হওঁ, এই লকডাউন মানি চলি, চৰকাৰ নীতি নিয়ম মানি চলি আমি এই ৰোগক বিশ্বৰ পৰা বিদায় দিওঁ। ষ্টে এট হোম, ষ্টে ছেফ। থেংক ইউ। নমস্কাৰ, আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো ব্যক্তিলৈ মই নমস্কাৰ জনালোঁ আৰু আপোনালোকক ধন্যবাদ জনালোঁ। অসম চৰকাৰে যি এই লকডাউনৰ অৱস্থাত কৰোণা ভাইৰাছৰ কাৰণে যিকেইটা আমাক নিয়ম দিছে, যেনে সঘনাই হাত ধুই থকা, আমাৰ হাত দুখন চেনিটাইজ কৰি ৰাখিব লাগিব, আমি সম্পূৰ্ণভাৱে পৰিষ্কাৰত থাকিব লাগিব, ঘৰৰ ভিতৰতে আমি থাকিব লাগিব, বাহিৰত ওলাব মানা কৰিছিলে, এতিয়া বাৰু শিথিল হৈছে, কিছু ক্ষেত্ৰত শিথিল হৈছে আৰু লগতে আমি চৰকাৰে আমাক নিয়ম দিছে যে 1 মিটাৰ ডিষ্টেঞ্চ মানি আমি চলিব লাগিব। ইয়াৰ উপৰি যিকেইটা আমাক নিয়ম দিছে আমি প্ৰত্যেকে মানি চলিলেহে আমাক এই কৰোণা ভাইৰাছৰ দৰে এটা মহামাৰীয়ে আমাৰ শৰীৰত আহিব নোৱাৰে। কাৰণ এই চেইনডাল ব্ৰেক নকৰিলে আমি কিন্তু ইয়াৰ প্ৰতিকাৰ হিচাপে বেলেগ একো নাপাওঁ। গতিকে আপোনালোকক সকলোকে মই নমস্কাৰ জনাইছোঁ, অনুৰোধ জনাইছোঁ। গতিকে এই নিয়মখিনি মানিব আৰু পাৰালৈকে আপোনালোকে যোগ ব্যায়াম কৰক। আপোনালোকৰ ওচৰত থকা এজন যোগ সাধকৰ ওচৰত, যোগ প্ৰশিক্ষকৰ ওচৰত যোগৰ ব্যায়াম শিকি লওক আৰু আপোনালোকৰ ইমিউনিটি ছিষ্টেম ষ্ট্ৰং কৰি ৰাখক। নমস্কাৰ। সন্মানীয় ৰাইজ, পোনপ্ৰথমে আপোনালোকলৈ ছ'চাইটি ফৰ ব্ৰাইট ফিউচাৰ উত্তৰ অসমৰ তৰফৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে ছ'চাইটি ফৰ ব্ৰাইট ফিউচাৰ উত্তৰ অসমে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গোটেই
ভাৰতবৰ্ষতে কাম কৰি আছে, আমি অসমত কাম কৰি আছোঁ আৰু বৰ্তমান আমি এক জটিল সন্দিক্ষণত আছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে মহামাৰী কৰোণাই গোটেই বিশ্বতে তাণ্ডৱ ৰূপ ধাৰণ কৰিছে। আমাৰ ভাৰতবৰ্ষ তাৰ ব্যতিক্ৰম নহয়। তৃতীয় পৰ্যায়ৰ লকডাউনৰ আমি মুখামুখি হৈ আছোঁ আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে তৃতীয় পৰ্যায়ৰ যি লকডাউন কাৰ্যসূচী তাত চৰকাৰে ৰাইজৰ সুবিধাৰ্থে কিছু শিথিলতা আনিছে আৰু সেই পৰিপ্ৰেক্ষিতত আমাৰ ৰাইজে কিন্তু যথেষ্ট অৱহেলা কৰিছে কিছু ক্ষেত্ৰত, যেনে সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত, মাস্ক পৰিধানৰ ক্ষেত্ৰত বা ৰাজহুৱা স্থানত থু পিক বা ধূম্ৰপান ইত্যাদি কৰাৰ ক্ষেত্ৰত ৰাইজে এইখিনিত অৱহেলা কৰিছে। আচলতে চৰকাৰে যি ধৰণে গাইডলাইন দিছিলে যে ৰাজহুৱা স্থানত আমি থু হেকাৰ ইত্যাদি পেলাব নালাগিব, মাস্ক আমি ব্যৱহাৰ কৰিব লাগিব, ইয়াৰ উপৰি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, তেতিয়াহে আমি আমাৰ লগতে আমাৰ সমাজখন বা আমাৰ গোটেই দেশখন কৰোণামুক্ত হ'ব বা এই মহামাৰীৰ পৰা ৰক্ষা পাব। মই ছ'চাইটি ফৰ ব্ৰাইট ফিউচাৰৰ তৰফৰ পৰা মঞ্জিল ট্ৰাই ফৰ ডু ছামথিং এই চেনেলটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোৰ এই বাৰ্তাটি ৰাইজলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত যি সহায় কৰিলে তাৰ বাবে তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশ্বব্যাপী কৰোণাই ত্ৰাসৰ সৃষ্টি কৰি থকাৰ এই গভীৰ সংকটৰ সময়ত আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সংঘবদ্ধ হৈ এই কৰোণা বিৰোধী যুদ্ধখনত চামিল হোৱাটো সময়ৰ আহ্বান। আমি সকলোৱে সজাগ হওঁ, সতৰ্ক হওঁ। মঞ্জিল ট্ৰাই ফৰ ডু ছামথিং ইউটিউব চেনেলৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।